বিধানসভা নিৰ্বাচনৰ পিছতে অসমৰ ৰাইজ এইবাৰ সাজু হৈছে হেঁপাহৰ ৰঙালীক আদৰিবলৈ। বিগত বৰ্ষত কৰোনা মহামাৰীৰ বাবে ৰঙালী বিহু পালন কৰিব নোৱাৰাৰ বেদনা প্ৰতিজন অসমীয়াই বুকুত লৈ ফুৰিছে। সেয়েহে এইবেলি ৰঙালী বিহু পালন কৰাৰ বাবে প্ৰতিজন অসমীয়াই আগ্ৰহেৰে বাট চাইছে কেৱল হেঁপাহৰ ৰঙালী বিহুলৈ। ৰাজ্যজুৰি এতিয়া আগন্তুক ৰঙালী বিহুক লৈ চলিছে ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ চৌদিশে চলিছে এতিয়া বিহুৰ আখৰা। ব্যতিক্ৰম নহয় কামৰূপ গ্ৰাম্য জিলাৰ মধুকুছিৰ এইসকল লোক। অসমীয়াৰ হিয়াৰ আমঠু বাপতিসাহোন বিহুটি যাতে ম্লান হৈ নাযায় তাৰ ওপৰত লক্ষ্য ৰাখি মধুকুছি গাঁৱত একাংশ কণ কণ শিশুক এইদৰে কেইগৰাকীমান মহিলাই বিহু নৃত্যৰ প্ৰশিক্ষণ দিছে। বিগত বৰ্ষৰ দৰে এইবেলিও কৰোনাই আতংকময় পৰিস্থিতিৰ সৃষ্টি নকৰক বুলি আশা ব্যক্ত কৰিছে প্ৰতিগৰাকী বিহুপ্ৰেমীয়ে। এইদৰে এটা প্ৰজন্মই আন এটা প্ৰজন্মক শিকাইছে বিহু নৃত্য। ভৱিষ্যতে বিহুই হওক নাইবা অইন কলা সংস্কৃতি সেয়ে যাতে নৱপ্ৰজন্মই ৰক্ষা কৰি চলিব পাৰে তাৰেই এক প্ৰচেষ্টাৰে এইদৰে কণ কণ শিশুসকলক বিহু নাচৰ প্ৰশিক্ষণ দিছে এইসকল মধুকুছি গাঁৱৰ মহিলাই। নিশ্চয়কৈ আমি কণ কণ ল'ৰা ছোৱালীখিনিক আমি শিকাব লাগিব। আমি আগতে যিখিনি পাই গ'লোঁ সেইখিনি আমি নতুন নতুন ল'ৰা ছোৱালীক নৱপ্ৰজন্মখিনিক শিকাবলৈ চেষ্টা কৰিছোঁ। গতিকে এনেকৈ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ। আমি এইবাৰ বিহুটি পাই নথৈ আনন্দিত হৈছোঁ। যোৱাবেলি আমি বিহুটি পালন কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে আমাৰ মন চন বেয়া হৈ আছিল। এইবাৰ কণ কণ ভণ্টিহঁতে বিহুটি নাচিবৰ কাৰণে আগ্ৰহ কৰি ওলাই আহিছে। চৈতৰ শেষত যিহেতুকে আমাৰ নতুন বছৰটো আহে, গতিকে আমি ৰঙালী বিহুটি আমি নিশ্চয় পালিবই লাগিব। যোৱা বছৰ যিহেতুকে আমি কৰোণাৰ কাৰণে বহাগৰ বিহুটি পালিবই নেপালোঁ, এইবাৰ নিশ্চয় আমি পালিবৰ কাৰণে আশাবাদী। আমি বুলিয়েই নহয়, সকলো চৌদিশেই তাৰমানে আমি বহাগৰ বিহুটি হেঁপাহৰ ৰঙালী বিহুটি পাতিবৰ কাৰণে আমি সকলোৱে প্ৰস্তুত। আৰু এতিয়া আমাৰ আখৰা চলি আছে, কণ কণ মইনাহঁতেও বিহু আখৰা কৰি আছে। গতিকে নিশ্চয় তেওঁলোকে বৰ আশাবাদী, নিশ্চয় মঞ্চ এখন পাব। আৰু শিল্পী সমাজেও যাতে এখন মঞ্চৰ কাৰণে প্ৰস্তুত কৰি গান বা নৃত্য আখৰা কৰি আছে, তেওঁলোকে যাতে বহাগৰ বিহুটিত ধুনীয়াকৈ মঞ্চ এখন পায়, আমি সেইটোৱে আশাবাদী। আৰু যাতে কৰোণা আৰু মহামাৰী এই ক্ষেত্ৰত যে আমাৰ বহাগৰ সময়খিনিত নাহে, গতিকে আমি নিশ্চয় বহাগৰ বিহুটি হেঁপাহৰ ৰঙালী বিহুটি আমি পালিবৰ কাৰণে সকলোৱে প্ৰস্তুত।